মায়ে মই স্কুলত যাই মায়ে ক'ত গেলে তাৰ মোৰ দেৰি হৈছে মায়ে মই স্কুলত যাওঁ বা গেছুৰা মায়ে গেছুৰা ক'তনো কি কৰি থাকা তই মায়ে মোৰ দেৰি হৈছে দেখা নাই নহয় বাপা সেই দাওনা মেকুৰীটোই ৰাতি গোটেই গাখীৰ পৰা গোটেই খাই গৈছে তাকে চাই আছিলো মই তাকে ঠিক কৰি আছিলো মই যাওঁ এতিয়া স্কুলত মোক পইচা দিলে যাৰ খাবাক লাগে হলো তো আঠানা দিছো যা আজি চাৰি নাখাবি আৰু কালি চাৰি নাখাবি তই কি কৈছা মই আঠানা চাৰি নাযায় কি পায় ৰাস্তাত পৰি থাকিলেও নবটলে মানুহে আজিকালি আঠানা চাৰি না 20 টাকা মান দি হ'ব দে কি কয় 20 টাকা দিব লাগিব আমিতো আগতে আঠানা চাৰি লৈ গৈছিলো এই তহঁতৰ দিনৰ কথা বেলেগ আছিলে আজিকালি ডিজিটেল ইণ্ডিয়াৰ দিন খেলা তই নাজানা দে দি 20 টাকাতে দি যাওঁ মই হলো 20 টাকাই দিছো দে কিন্তু এটা কথা শুন তোৰ আজি এখন নতুন স্কুল ভালকৈ পঢ়িবি দে মাষ্টৰে যি সুধে ধুনীয়াকৈ উত্তৰ দিবি ভালকৈ বুজি পেলাই উত্তৰ দিবি দে তই চিন্তাই নকৰিবি আমাৰ তই কি চিন্তা কৰি আছা মোৰ এখন নতুন স্কুল হ'লা কি হ'ল মাষ্টৰক কেনেকৈ হেণ্ডেল কৰিব লাগে মই জানো না মাষ্টৰে মুখ মেলি দিব লাগিব মোৰ উত্তৰ শুনা পালি জাগে যাবা যা যা দেৰি হ'ল বাবা কাৰো লগত কাজিয়া আজা নকৰিবি দে ভালকৈ ৰাখিবি দে ইয়াৰ আৰু খং তোক লাগি মোৰ ভয় লাগে অকৰা চলি উল্টা পুল্টা প্ৰশ্ন সুধিলে মাষ্টৰকে মাৰি দে নেকি আৰু চলি আইছা এই মস্ত তোমাৰ ছাত্ৰ কানা নাই কি আমি দেখোন আইছো স্কুলত দেখাবৰ পিছতো হচ্ছে আইছা দে এতিয়া ৰোল নং দেখাম ভালকৈ শুনবি ৰোল নম্বৰ 1 আই প্ৰেজেন্ট স্যার ৰোল নম্বৰ 2 আই প্ৰেজেন্ট স্যার ওই এন্দেলে কি কৈছে পেলেন পেলেন আমাৰ এই আগৰ স্কুলখনত দুখন কি কোৱা নাছিলে ছাৰে ৰোল নং দেখায় আমি উপস্থিত বুলি কওঁ এখন স্কুলত এনকে কয় প্ৰেজেন্ট বুলি কয় ৰোল নম্বৰ 3 আই প্ৰেজেন্ট স্যার কিবা তোমাৰ পালা আহিব এনে কি বুলি কৈছিলে পেলেন পেলেন স্যার আই পেলেন স্যার কি বুলি কৈছিলে ঘণ্টা ৰোল নম্বৰ 4 আই প্ৰেগনেন্ট স্যার কি কলি তই প্ৰেগনেন্ট ও স্যার আই প্ৰেগনেন্ট স্যার জটা মূৰ্খ প্ৰেগনেন্ট নহয় প্ৰেজেন্ট ও স্যার হে যেন চাওঁ তই এফালে উঠি আছোন তোক আগতে এখন স্কুলত দেখাই নাই দেখো মই চাই এফালে উঠিয়া মোক কেনেকৈ দেখাব স্যার আজিহে প্ৰথম আছো মই দে ভালে হৈছে দে তোৰ পৰিচয়টো কওঁ তোৰ মায়ে দেউতাৰ নাম কি তোৰ নাম কি তোৰ ঘৰ ক'ত সেইগিলা চব কওঁ মোৰ নাম স্যার মিহি দেউতাৰ নাম শুনছিনা মাৰ নাম মিহিৰ মাক ঘৰ মোৰ এতে জিলা মোৰ ফফলা মতল জধা মূৰ্খ মায়ে দেউতাৰ নামটো তই ভালকৈ ক'ব নাজানা মই দেখোন ক'লোৱে স্যাৰ দেউতাৰ নাম শুনছিনা মায়ে দেখোন ঘৰত দেউতা সাংকি মাতাও শুনছিনা আৰু দেউতাও দেখোন মাইক মাতে অ মিহিৰ মাক ক'ত গেলা সেইগিলা ঘৰত মাতা নামে আচল নাম কি আচল নামটো মই নাজানো স্যাৰ ঘৰত সুধিও নেকি মাইক ঘৰ মোৰ এতে দে নাংগেৰে হ'ব দে কিতাপৰ পঢ়াৰ কথা কিবা জানা না কি কয় আপুনি স্যাৰ কিতাপৰ পঢ়াৰ কথা মই নাজানো মোক লাজ দিলে হয় আপুনি স্যাৰ সোধক কি সোধে হে তই চব জানা দে ভালে হৈছে দে বহু শব্দত প্ৰকাশ কৰা বস্তু একবিধৰ নাম কৈছো তই বহু শব্দত প্ৰকাশ কৰা বস্তু একবিধৰ নাম না স্যাৰ আমাৰ চুলি মাথাত থাকিলে চুলি তাৰপৰা আপুনি 2 ইঞ্চিমান নামি হওক ওঠৰ ওপৰত থাকিলে গোফ তাৰপৰা আপুনি আৰু 2 ইঞ্চিমান নামি হওক ধুতিত থাকিলে ধুতিত দাড়ি তাৰপৰা আপুনি আৰু 2 আঙুলমান নামি হওক গাত থাকিলে গান নাম বুকুত থাকিলে বুকুৰ নাম তাৰপৰা আপুনি 2 হাতমান নামি হওক তাতে থাকিলে দে হ'ব দে সেইখিনি সকলোৱে জানে দে ইমান তলকলি নামি যাব নাংগে তই দে তোক মই এইবাৰ এটা বেলেগ সুধো দে এটা শব্দত প্ৰকাশ কৰা কবিচোন মই ভাত খালো নাখো কি কলি তই এটা শব্দত প্ৰকাশ কৰা অ তোক আগৰ স্কুলখনত মাষ্টৰে ইংকে শিকিছিল নহয় স্যাৰ ইনকে এইখন আছিল স্যাৰ ছাৰে ক্লাছত আহে স্যাৰ আহি পেলাই দুৱাৰ মুখত চাজি থাকে কাষৰ ক্লাছৰ বাইদেউটোক মাতি আনি পেলাই বাইদেউৰ লগত কথা পাতি থাকে হাঁহি হাঁহি আৰু তাৰপৰা আমাক গেৰে গেৰে শিকি থাকে তই বিপৰীত শব্দৰ অৰ্থ জানা না সুধি নাছো কি স্যাৰ গম পাব নহয় দে কচোন ধনীৰ বিপৰীত শব্দৰ অৰ্থ কি হ'ব দুখীয়া স্যাৰ অ ঠিকে আছে আৰু দুখীয়াৰ বিপৰীত শব্দৰ অৰ্থ মস্ত দুখীয়া কি কলি তই দুখীয়াৰ বিপৰীত শব্দৰ অৰ্থ মস্ত দুখীয়া তে কি হ'ব দে আপুনি কওকচোন দে হ'ব দে বগে যা নহ'লে স্যাৰ মই মাইক মই সুধিও নেকি ঘৰ মোৰ এতে ঐ চলি তই আৰু এটা কথা কচোন তই আগৰ স্কুলখন বাদ দি পেলাই এখন স্কুলত কিয় আহিলি মই নাজানো স্যাৰ মাহঁতেহে জানে সুধিও নেকি ঘৰ মোৰ এতে